মই আহি আছোঁ ঘৰলৈ ন খাবলৈ বুলি। মই আহি আছোঁ ঘৰলৈ। আজু খুৰীয়ে মাংস বনাই আছে দেই। চাই দিয়ক বাৰু। আমাৰ খানা খাবৰ হৈ গ'ল ৰেডি। সকলোৱে খানা খাবৰ কাৰণে বহি আছে এতিয়া। আমাৰ নখোৱা খানাত থকা আইটেমসমূহ এয়া হৈছে মাছ, গাহৰি মাংস, ব্ৰইলাৰ মাংস এইবিলাকে আমাৰ খানাত দিয়া হৈছে। এয়া আমাৰ বোলে গাহৰি মাংস বনাইছে। এয়া চুঙাত দিছে গাহৰি মাংস। কোনোবা খানা এটাত মাইনা ভিডিঅ'ত নেকি মই আছো কেইটামান ভিডিঅ' কেলে এইফালে আমাৰ ভণ্টি নন্দেক আৰু আমাৰ মামীহঁত পেহীহঁতে খুব নাচি আছে আমাৰ নখোৱা দিনাখনি মাহঁতৰ ঘৰত। মই গৈছিলোঁ ঘৰলৈ, ঘৰৰ পৰা আহি পাইছোঁ এতিয়া। এয়া অলপ ফ্ৰেছ হৈ লৈছোঁ আহি পিনি। ভাল হৈছেনে সজোৱাটো? এইফালে আমাৰ কইনাক ভাত খুৱাইছোঁ। আমাৰ কইনা হৈছে এয়া। খাইছা? এভৰিৱান, ৱেলকাম বেক মাই চেনেল জিন্তি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভোগালী বিহুৰ বাবে বহুত বহুত শুভেচ্ছা থাকিল। গান লগাবলৈকে ভয় লাগে, কপিৰাইট ক্লেইম আহিব বুলি, তেওঁ বুলি অকণমান লগাই দিছোঁ আৰু। এতিয়া যাবলৈ ওলাইছোঁ আমাৰ মেজি জ্বলোৱা ঠাইলৈ, তাত সেৱা এটা কৰি আহিম বুলি যাবলৈ ওলাইছোঁ। পথাৰখন দেখি ইমান ধুনীয়া উঠিছে। সেয়া কৰাৰ পাছত ভিডিঅ'কে কৰিছোঁ। এভৰিৱান, হেপী ভোগালী বিহু। ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকৰ ওচৰত। আশা কৰোঁ আপোনালোক নিশ্চয় সকলোৱে ভাল। এইফালে আমাৰ পাছফালে সকলোৱে মিলি জুলি কিবা অকণমান খোৱা হৈছে। চাজা আৰু আপোনাৰ হেৰি পাৱাৰ বেংক। মই অৰ্ডাৰ কৰা ফ্লিপকাৰ্টত কেইটামান বস্তু আহক চাওঁ। অলপ খোলাই হৈছে মোৰ এতিয়া। এইটো এটা সৰু বক্সতে সোমাই আহিছিল। মোৰ এটা ৱাটছ মই অৰ্ডাৰ দিছিলোঁ। এইটো এটা ৱাটছ দেখুৱাম ভালকৈ আপোনালোকৰ ওচৰত। আৰু এইটো এটা মোৰ নেকলেছৰ ছেট হয়। এনেকেই আহিছিলে, বহুত ধুনীয়া পেকিং হয় ফ্লিপকাৰ্টৰ। আৰু এইটো এটা ডিজিটেল ৱাটছ হয়, বহুত ধুনীয়া আৰু বহুত ভাল লাগে কেনেকুৱা ৱাটছবিলাক মোৰ, সেইকাৰণে মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। এয়াই মোৰ ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া ডিজিটেল ৱাটছ আৰু নেকলেছৰ ছেট হয় এইটো। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইবিলাকেই মই বিহুত বনোৱা পিঠা পনা। যদি মোৰ